Assalamu alaikum everyone. আমি আহি পাইছো এটো পুনে মুম্বাই এক্সপ্ৰেছ হাইৱে হয় আৰু সিএমৰ গাড়ীবিলাক গৈছে সেই কাৰণে মানে বাকি গাড়ীবিলাক ৰৈ আছে লগতে আমিও ৰৈ আছো আৰু কিন্তু ৰাস্তাৰ কাষত মানে এনেদৰে থিয় হৈ থকাটো অনুমতি নাই আমি স্লিপাৰ বাছত উঠিলো কিন্তু এটা অকমান সময় ৰখিব লাগিব বলে মানে প্যাসেঞ্জাৰ লগতে ড্ৰাইভাৰ সকলোৱে মানে লাঞ্চ কৰিব অকমান সময় ৰখিব লাগিব আৰু তাৰ পিছত যাব আৰু মানে আব্বাকে ৰুহানক তললৈ লৈ গল সি মানে অকমান আমনি পাইছে ৰখি আছে যে গাড়ীখন আৰু এইখন যে দেখি পাইছে এইখনেই হ'ল পুনেৰ ক্ৰিকেট ষ্টেডিয়াম যিখনত মানে আমি ঘৰৰ পৰা টিভিত ধুনীয়াকৈ আৰামছে বহি পেলাই ইণ্টাৰনেশ্যনেল খেলবোৰ IPL চাই উপভোগ কৰোঁ আমি ভিলে পাৰ্লে বুলি ঠাইখিনিত নমা কথা আছিলে তো পাই গলো এতিয়া আমি নামি ললো হোটেল পায়ে মানে দাদা এজন লগ পালো এই দাদাজন শিলচৰৰ হয় আৰু তেখেতে বোলে মহাৰাষ্ট্ৰত মানে কাম কৰা 11 বছৰ হৈ গৈছে বোলে আৰু ভাল লাগে মানে বাহিৰৰ ঠাইত আছো এতিয়া থাকি অসমীয়া মাত এটা শুনা পালেও বহুত কিবা ভাল লাগে এতিয়া সময় হৈছে আপোনাৰ 8টামান বাজিছে আৰু আপোনালোকে জানেই আমাৰ অসমৰ তুলনাত মানে ইয়াতে অকমান দেৰিকে গধূলিটো হয় তো সেই আৰু এতিয়া ভাবিলো হোটেলত আৰু কি কৰি থাকি ওচৰতে মানে আছিলে আন্ধেৰি মাৰ্কেটত আহিছো আমি মই অহা নাছিলো আগতে যিমানবাৰ মই মুম্বাইত আহিছো এবাৰো অহা নাছিলো ইয়াতে মোৰ ফাৰ্ষ্ট টাইম হয় ইয়াতে আৰু বেছি দেৰি নকৰো যেটো ৰাতি আৰু সেই কাৰণে আৰু এনে চাই মেলি এনে গুছি যাম আৰু